মানে তেলৰ এটা অসুবিধা হোৱা বুলি নিশ্চয় 4টা বাজি 17 মিনিটত যিটো ভূমিকম্প হৈছিল সেইটো ভূমিকম্প আছিল ৰিচাৰ্জ স্কেল 5.2 গতিকে মই ভাবিছিলোঁ যে সেই সময়তে বোধহয় নিশ্চয় পাইপৰ কিবা গণ্ডগোল হ'ল নেকি কিন্তু ইয়াত আহি মই গম পালোঁ যে আচলতে নহয় 9:30 বজাতে ঘটনাটো ঘটিছে ঘটনাটো ঘটি পেলাই আকৌ অইলৰ মানুহে গম পায় তেতিয়া 9:30 তেওঁলোকে অইলটো বন্ধ কৰি দিছে এতিয়া পথাৰৰ গোটেই চাৰিওফালে তেলেই তেল হৈ গৈছে এতিয়া মানুহবিলাকে গাঁত খান্দিছে তেল হৈছে কিন্তু পাইপৰ ওপৰত কোনো ৰাইজে একো অনিষ্ট কৰা নাই আৰু এতিয়া অইলৰো মানুহ আহিছে পুলিচ প্ৰশাসনো আহিছে তেওঁলোকে আহি পেলাই ইয়াত কাম আৰম্ভ কৰিছে মই ভাবোঁ অনতিপলমে কামটো খুব সোনকালে কৰিলে পথাৰখন স্বচ্ছ হ'ব নিশ্চয় কিবা এটা হয়তো টেকনিকেল অসুবিধা এটা হৈছে যি টেকনিকেল অসুবিধাৰ কাৰণে পাইপটো ফাটি গৈছে এইটো চুৰি হোৱা বুলি ক'ব নোৱাৰি এইকাৰণে কাৰণ ওচৰে পাজৰে চাৰিওফালে ইয়াত মানুহ আছে ইয়াত তেনেকৈ চুৰি কৰাৰ কথাটো আমি কল্পনা কৰিব নোৱাৰোঁ পূৰ্বতে ইয়াতে গেৰুৱাৰ এটা ঘটনা ঘটিছিল সেইটো এটা চুৰি সংক্ৰান্তত আছিল কিন্তু ইয়াত কিন্তু এনেধৰণৰ হ'ব বুলি পেলাই মোৰ ধাৰণা নহয় নিশ্চয় টেকনিকেল কিবা এটা অসুবিধা হৈছে হাজোৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট টাইম 8 মানে তেলৰ এটা অসুবিধা হোৱা বুলি নিশ্চয় 4টা বাজি 17 মিনিটত যিটো ভূমিকম্প হৈছিল সেইটো ভূমিকম্প আছিল ৰিচাৰ্জ স্কেল 5.2 গতিকে মই ভাবিছিলোঁ যে সেই সময়তে বোধহয় নিশ্চয় পাইপৰ কিবা গণ্ডগোল হ'ল নেকি কিন্তু ইয়াত আহি মই গম পালোঁ যে আচলতে নহয় 9:30 বজাতে ঘটনাটো ঘটিছে ঘটনাটো ঘটি পেলাই আকৌ অইলৰ মানুহে গম পায় তেতিয়া 9:30 তেওঁলোকে অইলটো বন্ধ কৰি দিছে এতিয়া পথাৰৰ গোটেই চাৰিওফালে তেলেই তেল হৈ গৈছে এতিয়া মানুহবিলাকে গাঁত খান্দিছে তেল হৈছে কিন্তু পাইপৰ ওপৰত কোনো ৰাইজে একো অনিষ্ট কৰা নাই আৰু এতিয়া অইলৰো মানুহ আহিছে পুলিচ প্ৰশাসনো আহিছে তেওঁলোকে আহি পেলাই ইয়াত কাম আৰম্ভ কৰিছে মই ভাবোঁ অনতিপলমে কামটো খুব সোনকালে কৰিলে পথাৰখন স্বচ্ছ হ'ব নিশ্চয় কিবা এটা হয়তো টেকনিকেল অসুবিধা এটা হৈছে যি টেকনিকেল অসুবিধাৰ কাৰণে পাইপটো ফাটি গৈছে এইটো চুৰি হোৱা বুলি ক'ব নোৱাৰি এইকাৰণে কাৰণ ওচৰে পাজৰে চাৰিওফালে ইয়াত মানুহ আছে ইয়াত তেনেকৈ চুৰি কৰাৰ কথাটো আমি কল্পনা কৰিব নোৱাৰোঁ পূৰ্বতে ইয়াতে গেৰুৱাৰ এটা ঘটনা ঘটিছিল সেইটো এটা চুৰি সংক্ৰান্তত আছিল কিন্তু ইয়াত কিন্তু এনেধৰণৰ হ'ব বুলি পেলাই মোৰ ধাৰণা নহয় নিশ্চয় টেকনিকেল কিবা এটা অসুবিধা হৈছে